এইটো দেখিছে আপোনালোকে কি বস্তু হয় এইটো আবে মেটেল হেল্ল' গাইছ আমি এতিয়া গৈ আছো ক'লৈ গৈ আছো যে গাভৰু দলং আমি এতিয়া টেঙাখাটৰ ফালৰ পৰা আহি আছো গাভৰু দলঙলৈ আপোনালোকে ভিডিঅ'টো ষ্টাৰ্ট হৈ গ'ল হেল্ল' গাইজ ফাইনেলি মই এতিয়া আমি গাভৰু দলং পাই গ'লোহি গাভৰু দলঙত উঠিম এইফালে প্ৰাগ এখন আছে সৰু মৰু প্ৰাগ এখন আছে এখন আপোনালোকক আগতে দেখাই লৈছোঁ ইয়াৰ পৰা দলংখনৰ ভিউটো চাওক কি মজা লাগিব হেই ভাই লোক ইয়াতে মেইন কথা এটা আছে দলংখন বনিছিলে 1976 চনত আৰু খুঁটা আছে দলংখনৰ 11টা আৰু দলংখনৰ দীঘলটো হৈছে 700 মিটাৰ পুস্তাখনত লিখাৰ মতে দেই দেখিছে আপোনালোকে কি বস্তু হয় চৰাই চৰাই আবে মেটেলটো অলপ হিলি আছে তেল গৈ আছে সেইকাৰণে হিলি আছে এইটোৱে মোৰ স্পেচিয়েল শ্বটটো এইটো কাম নকৰিবা এইটো বস্তু ইগনোৰ কৰিব নাপায় অসমীয়া হৈ এইটো বস্তু ইগনোৰ কৰিব নাপায় তলত পিকনিক খাই আছে কি ধুনীয়া গান লগায়
কি বুলি কয় আমি ভিডিঅ'টো টেঙাখাট ফালৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু আমি মানুহকেইটা চাচনি ফালৰ পৰাই গৈছিলোঁ। আমি এতিয়া ঘৰলৈ গৈ আছোঁ গাভৰু দলঙৰ পৰা। আকৌ দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই, ছাবস্ক্ৰাইব শ্বেয়াৰ কমেণ্ট, কিবা যদি ভুল হৈছে কমেণ্ট কৰি দিব।